হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ ফ্ৰেণ্ডছ। আজি ৰাতিপুৱাই মানে মই গৈ আছোঁ পথাৰত, মানে এতিয়া এডভেঞ্চাৰ কৰিবলৈ আপোনালোকক দেখুৱাই আছোঁ। গেট খুলিলোঁ, ঘৰৰ পৰা বাহিৰত ওলালোঁ। তাৰমানে মই গৈ আছোঁ সৰুকালত কৰা এটা কাম, মানে সৰুকালতে মই কৰিছিলোঁ আৰু কৰি খুব ভাল পাইছিলোঁ। সেইটো আজি মই পুনৰ কৰিব গৈ আছোঁ। আজি ক'ব গ'লে 20 বছৰ পিছত মানে আমাৰ এইখন আমাৰ ৱাল হয়, আমাৰ ৱালৰ পিছফালে মানে আমাৰ ঘৰৰ পিছফালে আপোনালোকে চাব পাৰে এয়া মানুহবিলাকে কি কৰি আছে। তাৰমানে মই এইটো আজি কৰিম যে বহুত দিনৰ মূৰত ফ্ৰেণ্ড আপোনালোকে চাই আছে ৰোৱা, এইবিলাক কি কয় ধান ৰুৱে যে সেইটোৱে। এতিয়া মোৰ খুৰা হয় তেখেত, আৰু খুৰাৰ এইবিলাক পৰিয়াল গোটেইবিলাকে ৰুই আছে। মানে আপোনালোকে চাব পাৰে সৰু ল'ৰা ছোৱালীবিলাকে গোটেই ৰুই আছে, আৰু ময়ো এতিয়া এইটো ৰুম, আৰু এইটো আজি 20 বছৰৰ পিছত কৰিম ফ্ৰেণ্ডছ। আপোনালোকে চাই থাকক, আৰু কিছুমান ইণ্টাৰেষ্টিং কথা আছে, আপোনালোকে চাই থাকক। আৰু মই এতিয়া যাম তাতে ফিল্ডত ফ্ৰেণ্ডছ। প্ৰথমতে এই গামোচাখন মূৰত বান্ধি ল'ম নেকি, মানে অলপ ষ্টাইলত, নহ'লে মানে খেলটো জমিব নহয়, ষ্টাইলত বান্ধি লৈছোঁ। ঠিক আছে না? ঘটনা হৈছে এইবিলাক, এইটো কি ধান? অ' খুৰা, আমাৰ খুৰাই কৈ দিব এইটো কি ধান। আগত এইফালে অলপ খুৰা এইফালে চাওক, এইটো কি ধান? এইবিলাক কি ধান ৰুই আছে আমি? বাসমতি ফ্ৰেণ্ডছ, বাসমতি ধান। তাৰপিছত ঘটনা হৈছে এইটো কঠীয়া, এইটো উঠোৱা হৈছে। এইপিনে এইবিলাক জমা কৰি ৰাখিছে তাতে। আৰু এইটো প্ৰথমতে ট্ৰেক্টৰেৰে হাল বৈছে না গৰুৰে? ট্ৰেক্টৰেৰে হাল বৈছে। আজিকালি গৰুৰ প্ৰচলন কমি গৈছে, ট্ৰেক্টৰেৰে অতি কম সময়তে হয়। ট্ৰেক্টৰে হাল বোৱাৰ পিছত তাৰপিছত এই পানী দিছে, বৰষুণো দিছে, এই গোটেই পানী ইয়াত জমা কৰিছে। পুৰা বোকা কৰি লৈছে, আপোনালোকে চাব পাৰে, একদম বোকা কৰি লৈছে। এতিয়া আৰু এই খুৰাৰ এইবিলাক নাতিনীয়েক হয়, গোটেইবিলাকে ৰুই আছে। ফ্ৰেণ্ড মই এইবিলাক মানে 20 বছৰ আগত যেতিয়া নেকি ক'ব গ'লে মই এই 5, 6, 7 এনেকুৱা কৰোঁ আৰু কি ক্লাছত, তেতিয়া মানে মই মোৰ মোমায়েকৰ ঘৰত গৈছিলোঁ। তাতে মানে এইবিলাক ৰুইছিলোঁ মোমায়েকৰ লগত, এইবিলাক পথাৰত গৈ কৰিছিলোঁ ফ্ৰেণ্ডছ। এইটো এনেকৈ ল'ব লাগে, মানে মনত আছে মোৰ অলপ তাৰমানে এইবিলাক লৈ 2-3টা ল'ব লাগে। আৰু এইটো লাইন যে আছে, এইটো লাইন এইবিলাক এই লাইনবিলাকত এটা এটাকৈ এনেকৈ কৰিব লাগে। এইটো কিয় কৰা হয়? এইটো কিয় কৰা হয় এনেকুৱা? মানে ফ্ৰেণ্ড জংঘলবিলাক যে এইবিলাক আহিব ইয়াত, এই জংঘলবিলাক আহিলে এইবিলাক ইয়াৰ পৰা এনেকৈ ধুই জংঘলবিলাক এনেকৈ চাইড কৰিব লাগে। মানে এইটো চিষ্টেমটো এনেকুৱা, ঘাঁহবিলাক থাকে বোকাত ইয়াত লাগি ধৰিব, ইয়াত এনেকৈ কৰিলে। তাৰপিছত পানী দিয়া হ'ল, আৰু এতিয়া এই চাওক, এতিয়া চাওক এইবিলাক জংঘল আহিল, এইবিলাক এনেকৈ দিয়া হয়। অ'কে, আৰু এইটো দি এনেকৈ মাটি লৈ এনেকৈ কৰি ইয়াত আলি বান্ধি দিব লাগে। তাৰমানে আলি এইকাৰণে বন্ধা হয়, ক'ত পানী আছে নাই সেই চিষ্টেমত পানী দিয়া হ'ব। যদি এইটো পানী লাগে তেতিয়া ইয়াত অলপ আলি কাটি দিব লাগিব, পানী কাটি যাব এনেকুৱা। অ'কে, তো এতিয়া মাটিখিনি গোটেই যেতিয়া ৰেডি হ'ব, এনেকৈ কৰি পূৰা বোকা হ'ব, জাবৰ জোঁথৰ একদম পৰিষ্কাৰ হ'ব। তাৰপিছত ৰুব লাগিব। তাৰপিছত এনেকৈ কঠীয়া লৈ মানে ইয়াত চাব পাৰে আপোনালোকে, ইয়াত বান্ধা আছে। ফ্ৰেণ্ডছ কঠীয়াটো এনেকৈ লোৱাৰ পিছত এনেকৈ ইয়াত ৰুব লাগে, মানে এনেকৈ অলপখিনি কৰি ইয়াত ৰুলোঁ। তাৰপিছত অলপকৈ এনেকৈ ডিষ্টেঞ্চ মেইনটেইন কৰি ইয়াত, অ'কে, ইয়াত অলপ এনেকৈ, অ'কে। তাৰমানে ঘটনাটো হ'ল, সৰুতে যেতিয়া মই মামাকৰ ঘৰত গৈ এইবিলাক কৰিছিলোঁ, তাৰমানে যিবিলাক প্ৰফেচনেলি ৰুই, মানে যিবিলাক আচল খেতিয়ক, যিবিলাকে গোটেই জীৱনে এইবিলাক কাম কৰি থাকে, সিহঁতৰ মানে এই যিটো লাইন হয় বা ৰোৱাৰ যিটো মানে কি, সেইটো একে হয়। কিন্তু আমি ৰুলে কি হয়, এটা বেকা এইফালে হ'ব, আপোনালোকে চাব পাৰে। মানে যিবিলাকে প্ৰফেচনেলি ৰুই, সিহঁতৰ এনেকৈ এটা ছাইড এনেকৈ হয়, একেবাৰে এটা ছাইডত এনেকৈ ধুনীয়াকৈ যায়। কিন্তু যদি আমি ৰুইছিলোঁ তেতিয়া এটা এইফালে হৈছিল, আৰু এটা এনেকুৱা হয়, কেতিয়াবা বেকা হয়, কেতিয়াবা এনেকুৱা হৈছিল আৰু কি।
যে যেতিয়া ধান এই খেতিবিলাক যেতিয়া ডাঙৰ হৈছিল মানে ধান গাছবিলাক ডাঙৰ হোৱাৰ পিছত আমি বহুদিন পিছত যেতিয়া আমাৰ ঘৰত আকৌ গৈছিলোঁ তেতিয়া আমি চাইছিলোঁ যে কোনখিনি আমি ৰুইছিলোঁ সেইখিনি আমি মানে ধৰিব পাৰিছিলোঁ মানে মমায়েকে দেখুৱাই দিছে যে এইখিনি ঠাইত তোমালোকে ৰুইছা কাৰণ সেইখিনি ঠাইত মানে গছবিলাক একা বেকা হৈ আছিল মানে সিধা হৈ থকা নাই আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে নাজানে যে মানে আধুনিক জীৱন যাপন সকলোৱে কৰে সকলোৱে চহৰত থাকিব বিচাৰে এইবিলাকৰ পৰা দূৰতে থাকে সাধাৰণতে মানে এইবিলাক গাঁৱত গ'লে এইবিলাক চোৱা যায় যে কেনেকৈ ৰুই কি প্ৰচেছত ৰুই হা এইটো গছৰ পৰাইতো আমাৰ চাউল হ'ব ধান হ'ব চাউল হ'ব আৰু যিটো অন্ন বুলি কওঁ যিটো নহ'লে আমি দিয়ে যে মানে থকাৰ আমাৰ খুবেই অসুবিধা আমাৰ অসমীয়া মানুহ আমি সকলোৱে ভাত খাওঁ আমি ৰুটিতকৈ ভাতে বেছি খাওঁ হয়নে নহয় ছাৰ জাকাৰিয়া তোমাৰ এইবিলাক অলপ একা বেকা হৈছে নহয় তো ফ্ৰেণ্ড মই 20 বছৰ পিছত আজি এইটো কৰিলোঁ বোকাৰ মাজত এনেকৈ ফ্ৰেণ্ড ভাৰত এখন কৃষি প্ৰধান দেশ ইয়াত বিভিন্ন ধৰণে খেতি কৰা হয় আৰু অসমততো মেইনলি ধান খেতি কৰা খেতিয়কৰ জীৱন খুব কষ্টদায়ক হয় ফ্ৰেণ্ড আপোনালোকে জানে ফ্ৰেণ্ড ইমান কষ্ট কৰি খেতি কৰাৰ পিছত মানে বিঘাই বিঘাই এনেকৈ ধান খেতি ইমান বোকাৰ মাজত দিনে ৰাতি ৰ'দত খেতি কৰাৰ পিছত যদি অৱশেষত অসমৰ বানপানী যিটো আছে গৰাখহনীয়া বানপানী এইবিলাকে আহি যেতিয়া খেতি পথাৰ নষ্ট কৰি যায় তেতিয়া খেতিয়কে মানে হাহাকাৰত পৰি যায় সিহঁতে মানে কি কৰিব একোৱেই সিহঁতৰ হাতত নাথাকে অকল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব কৰা ছাড়া বুদ্ধি নাথাকে অ'কে ফ্ৰেণ্ড তো আশা কৰোঁ যে বানপানী অলপ কম হওক আৰু খেতিয়কবিলাকে যাতে সি কষ্ট কৰিছে তাৰ যাতে উচিত মূল্যায়ন পায় মানে ধান পায় সেইটোৱে আশা কৰোঁ তো এনেকুৱা আৰু কি কৃষকৰ জীৱন বহুত চেলেঞ্জিং হয় প্ৰতিটো মুহূৰ্ততে প্ৰকৃতিৰ লগত যুঁজি খেতি কৰিবলগীয়া হয় মানে প্ৰকৃতিয়ে কেতিয়াই ৰূপ চেঞ্জ কৰে ক'ব নোৱাৰি খালি অকল এইবিলাক ৰুলেই নহ'ব ৰুৱাৰ পিছত মানে ইয়াৰ পৰিচৰ্যা কৰিব লাগিব যত্ন ল'ব লাগিব সাৰ দিব লাগিব আৰু সময়মতে পানী দিব লাগিব আৰু ইয়াৰ মাজত যিবিলাক মানে এক্সট্ৰা যিবিলাক বন হয় মানে জংঘল হয় সেইবিলাক চাফ কৰিব লাগিব তেতিয়াহে আমি ভাল মানে ফচলৰ আশা কৰিব পাৰিম অ'কে ফ্ৰেণ্ড আগৰ দিনত মই যেতিয়া সৰুতে এইবিলাক ৰুইছিলোঁ তেতিয়া ঝাপি আছিল মানে এনেকুৱা ৰাউণ্ড থাকে ঝাপি সেইবিলাক মূৰত দি মানে বৰষুণৰ পৰা ৰক্ষা কৰা মানে সেই ঝাপি পিন্ধি বা ৰ'দৰ পৰা ৰক্ষা কৰাৰ কাৰণে ঝাপি পিন্ধি মানে ৰোৱা হৈছিল যাতে বৰষুণ ৰ'দ যাতে গাত নালাগে আজিকালিতো এইবিলাকৰ প্ৰচলন উঠি গ'ল এতিয়া অলপ মানে মডাৰ্ণ এগ্ৰিকালচাৰ হৈ গৈছে অ'কে ফ্ৰেণ্ড তো মোৰ ভিডিঅ'টো কেনে লাগিল জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ভিউৱাৰ্ছ